সো হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ আৰু আজি পুনৰবাৰ এটা নতুন ভিডিঅ' লৈ পেলাই আপোনাৰ মাজত আহিছোঁ ভিডিঅ'টোত মই আপোনালোকক দুডাল আচলতে মাইক দেখুৱাম আপোনালোকক ঠিক আছে এইটো হ'ল বয়াৰ LM20 বুলি পেলাই আৰু এইটো হ'ল আপোনাৰ বয়াৰ MM1 বুলি পেলাই ঠিক আছে মানে আপোনালোকৰ চাগে মোৰ নিচিনা এজন ইউটিউব ক্ৰিয়েটাৰ্ছ হয় আপোনালোকৰ চাগে এটা ইউটিউব চেনেল আছে ইউটিউব চেনেল খুলিলে তিনিটা মেইন বস্তু বহুত দৰকাৰ সেইটো হ'ল আপোনাৰ কণ্টেণ্ট প্লাছ ভিডিঅ' কোৱালিটি থাৰ্ড হ'ল অডিঅ' কোৱালিটি ঠিক আছে কণ্টেণ্টৰ বিষয়ে আজি কথা নাপাতোঁ ভিডিঅ' কোৱালিটিৰ বিষয়েও কথা নাপাতোঁ আজি মই কথা পাতিম মাইকৰ বিষয়ে ঠিক আছে দুয়োটাৰে ভাল ভাল USP আছে আৰু দুয়োটাৰে নিজে নিজে প্লাছ পইণ্ট আছে তো বেছি দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু মই পাৰ্চনেলি দুয়োটা ইউজ কৰি আছোঁ মানে মই মোটামুটি 1-1.5 বছৰমান আগৰ পৰা LM20 মই এইটো ইউজ কৰি আছোঁ আৰু এইটো মই আচলতে অফলাইন কিনিছিলোঁ এতিয়াও মনত আছে মই এইটো কিনিছিলোঁ মোটামুটি 1499ত কিনিছিলোঁ মই এইটো ঠিক আছে ফিক্স প্ৰাইচ আছিলে আপোনালোকে যদি অনলাইন কিনে M1 বুলি পেলাই এডাল মডেল পাই যাব ঠিক আছে তাত মানে এডাপ্টাৰ থাকে তো এডাপ্টাৰটোত আচলতে প্ৰব্লেম কি যে তাত আপুনি বেটাৰী ইউজ কৰিব লাগে আৰু যদি কিবা কাৰণত বেটাৰীৰ মানে চাৰ্জ কম থাকে তেনেহ'লে আপোনাৰ ভইচ কোৱালিটিটো অকণমান বেয়া হোৱাৰ চান্স থাকে ঠিক আছে কিন্তু ইয়াত মানে কি হ'ল তেনেকুৱা একো এডাপ্টাৰ নাই এইটো জাষ্ট ৱায়াৰ হয় আৰু ৱায়াৰটো মোটামুটি 2.5 মিটাৰমান হ'ব ঠিক আছে 2.5 মিটাৰমান দীঘল হয় মানে এটা চাৰ্টেন মানে আপোনালোকে ডিষ্টেঞ্চত এই মাইকটো থ্ৰুদি কথা পাতিব পাৰে ঠিক আছে তো গতিকে মই দুয়োটাই আপোনালোকক জনাম আৰু যিটো আপোনালোকে এতিয়া বৰ্তমান শুনি আছে সেইটো হ'ল আপোনাৰ MM1 মডেলটো হয় গোটেই বয়াৰ প্ৰডাক্ট কি এটা প্লাছ পইণ্ট যে কি হ'ল এই দুটা বেটাৰীৰ প্ৰয়োজন নহয় মই আপোনালোকক যিটো M1ৰ যিটো কথা কৈছিলোঁ তাত আপোনাৰ বেটাৰী লাগে বাট এই দুটাত আপোনাৰ বেটাৰীৰ প্ৰয়োজন নহয় ঠিক আছে তো গতিকে প্ৰথমতে মই আপোনালোকক এইটো মডেলৰ বিষয়ে জনাই দিওঁ এইটো কলাৰ মাইক হয় ঠিক আছে এইটো মোৰ ব্লগ চেনেল এটা আছে আনকাট ব্লগছ বুলি পেলাই তো গতিকে মই তাত ব্লগ যিহেতু আপলোড কৰোঁ তো গতিকে কেতিয়াবা কি হয় যেতিয়া মই আউটডোৰ ভিডিঅ' শ্বুট কৰোঁ তেতিয়াহ'লে মানে কি হ'ল কলাৰ মাইকটো অকণমান প্ৰব্লেম ক্ৰিয়েট কৰে কাৰণ মানে যিহেতু কলাৰ লগাই থ'ব লাগে মানে কেমেৰাটো মানে মুভ কৰিব নোৱাৰোঁ ঠিক আছে তো গতিকে সেইটো কাৰণে প্ৰব্লেম হয় সেইটো কাৰণে মই আচলতে LM20ৰ পৰা মই MM1লৈকে আপগ্ৰেড আপোনালোকে যদি ইনডোৰ ভিডিঅ'জ বনায় স্পেচিয়েলি তেতিয়াহ'লে কি হ'ল আপোনালোকে এটা পাৰ্টিকুলাৰ জেগাত এটা চাৰ্টেন ডিষ্টেঞ্চ মেইনটেইন কৰি আপোনালোকে ভিডিঅ' বনাব লাগে তো গতিকে তাত আপোনালোকৰ কাৰণে মই ভাবোঁ এই মাইকটো নে বেটাৰ হয় আৰু এতিয়া মই আপোনাক LM20ৰ পৰা মই আপোনালোকক অডিঅ' কোৱালিটি শুনাই আছোঁ ঠিক আছে তো গতিকে কেনেকুৱা পায় আপোনালোকে নিজে শুনি ল'ব তো গাইজ আপোনালোকে যিটো এতিয়া শুনি আছে সেইটো হ'ল আপোনাৰ LM20 বুলি পেলাই মডেলটো ঠিক আছে এইটো এই মডেলটো এইটো তো ইয়াত আপোনালোকে এটা ক্লিপ পাই যাব আৰু বাকী ৱায়াৰ ছিষ্টেম হয় মই কৈছোঁ আপোনাৰ মোটামুটি 2-2.5 মিটাৰমান দীঘল হয় তো এই বস্তুটো আপোনালোকে ক্লিপটো এনেকৈ চলাত আপোনালোকে লগাই ল'ব ঠিক আছে তো গতিকে এতিয়া আপোনালোকে চাগে মোৰ ভইচ কোৱালিটি শুনি আছে তো গতিকে কেনেকুৱা পাইছে আপোনালোকে জনাব ঠিক আছে কমেণ্ট ছেকশ্যনত যে চাউণ্ড কোৱালিটি কেনেকুৱা পাইছে আৰু দুয়োটাৰে মই মানে কি হ'ল যদি ডিফাৰেঞ্চ ক'ব যাওঁ বেছি ডিফাৰেঞ্চ পোৱা নাই খালি মই যদি কেইটামান ডিফাৰেঞ্চ ক'ব যাওঁ তেনেহ'লে মই ক'ব লাগিব ইনডোৰ ভিডিঅ'জ বনাই ঠিক আছে এতিয়া আপোনালোকৰ ভিতৰত নইজ নাহে ঠিক আছে বেছি ইমান নইজৰ প্ৰব্লেম নহয় আৰু তো তেতিয়াহ'লে আপোনালোকে LM20ডাল ইউজ কৰিব পাৰে তেতিয়াহ'লে নইজৰ কোনো প্ৰব্লেম নাথাকে বাট বাহিৰত আপোনাৰ কি হয় খুব নইজ আহে ঠিক আছে নইজ আহিলে আপোনাৰ অসুবিধা হয় ভিডিঅ' মানে কোৱালিটিটো অকণমান বেয়া হৈ যায় তো গতিকে তেতিয়া আপোনালোকে MM1 মডেলটো আপোনালোকে ইউজ কৰিব পাৰে তেতিয়াহ'লে খুব ভাল হয় আৰু কি হ'ল এইডাল মই যিহেতু ট্ৰেভেল ব্লগ বনাওঁ ঠিক আছে ট্ৰেভেল ব্লগ বনালে মানে কি হয় মই এইডাল লৈ পেলাই মানে ব্লগ বনাব নোৱাৰোঁ মানে এনেকৈ গ'লে মানে অসুবিধা হয় ঠিক আছে তো কোনোবাই যদি ঘপকৈ যদি মই কেমেৰাটো অকণমান পিছপিনে দেখুৱাবলৈ পৰে তেতিয়াহ'লে বস্তুটো অসুবিধা হয় তো গতিকে সেইটো কাৰণে মই ভাবোঁ যদি আপোনালোকৰ ৰিকুৱাৰমেণ্ট ৱাইজ আপোনালোকে বস্তুটো পাৰচেজ কৰিব পাৰে ঠিক আছে তো আপোনালোকে ভিডিঅ' কেনেকুৱা ধৰণৰ ভিডিঅ' বনায় কেনেকুৱা ধৰণৰ ভিডিঅ'ৰ কণ্টেণ্ট হয় ইয়াৰ ওপৰত মানে বেছ কৰি পেলাই আপোনালোকে মানে মাইকটো পাৰচেজ কৰিব তো গাইজ এতিয়া মই আপোনালোকক যিটো মানে MM1 মডেলটো সেইটো মই দেখুৱাই আছোঁ এইটো হ'ল ঠিক আছে এইটো বয়াৰে হয় তো এনেকুৱা ধৰণৰ আপোনাৰ ৱায়াৰ পাই যাব যিহেতু এইটো ইউনিভাৰ্চেল হয় সেইটো কাৰণে ইয়াত আপোনালোকে দুডাল কেবল পাই যায় মানে কি কয় এইটো ৱায়াৰ পাই যায় মানে আপোনালোকে যদি মোবাইলত ইউজ কৰে তেনেহ'লে আপোনাৰ এইটো বেলেগ হয় আৰু যদি আপোনালোকে DSLRত লগায় তেনেহ'লে ৱায়াৰটো বেলেগ হয় ঠিক আছে তো এনেকুৱা ধৰণৰ এটা মই দেখুৱাই আছোঁ এইটোক মানে আচলতে ৰেড কেট বুলি কয় ঠিক আছে তো এইটো আচলতে কি কাৰণত ইউজ কৰে মানে যাতে বতাহ বলি থাকিলে যাতে মানে আপোনালোকৰ অডিঅ' কোৱালিটি যাতে বেয়া নহয় এইটো কাৰণে এই বস্তুটো লগোৱা হয় আৰু বাকী মাইকটো এইটো হয় তো এনেকুৱা ধৰণৰ এটা এডাপ্টাৰ লগতে আহে মানে বক্সৰ ভিতৰতে আহে এই বস্তুটো আপোনালোকে কি কৰিব লাগে DSLR যদি আপোনালোকে ইউজ কৰি আছে DSLR ওপৰত এনেকৈ ক্লিপটোত লগাই দিব লাগে আৰু যদি আপোনালোকে ধৰি লওক ছাপ'জ মানে মোবাইলত ইউজ কৰিছে তেনেহ'লে আপোনালোকে যিটো মানে ট্ৰাইপড ইউজ কৰে গৰিলা ট্ৰাইপড ইউজ কৰে কোনোবাই চেলফি ষ্টিক আছে তাৰ ওপৰত আপোনালোকে এনেকৈ লগাই পেলাই মোবাইলৰ ওপৰত লগাই পেলাই আপোনালোকে এই বস্তুটো লগাই পেলাই
মানে ভিডিঅ' শ্বুট কৰিব পাৰে গাইজ মই আপোনালোকক এটা ডেমনষ্ট্ৰেট এটা কৰি পেলাই দেখুৱাম ঠিক আছে মানে যদি আপোনালোকৰ ছাপ'জ বাহিৰত যদি বতাহ চতাহ বলি থাকে তেনেহ'লে চাউণ্ড কোৱালিটি দুয়োটাৰে কেনেকুৱা ধৰণৰ ডিফাৰেঞ্চ হয় আপোনালোকে নিজে জাজ কৰি ল'ব ঠিক আছে মোৰ ইপিনে এখন ফেন আছে এখন মই ফেন লগাই থৈ দিছোঁ ঠিক আছে তো গতিকে যদি আপোনালোকে এতিয়া ছাপ'জ যদি শুনে হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ আৰু স্বাগতম জনাইছোঁ মোৰ নতুন চেনেল তো স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এম ফিউজনলৈ আৰু মই এতিয়া যিটো MM1 হয় সেই মডেলটো ইউজ কৰি পেলাই মই শুনাই আছোঁ আপোনাক ঠিক আছে তো গাইজ মোৰ এইপিনে ফেনখন চলি আছে ঠিক আছে ফেনখন চলি আছে হোৱাটছআপ গাইজ কি খবৰ আপোনালোকৰ পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল এম ফিউজনলৈ তো গতিকে ডিফাৰেঞ্চ পাইছেনে গাইজ কিবা অকণমান হ'লেও ডিফাৰেঞ্চ পাইছেনে তো গতিকে এইটোৱে ডিফাৰেঞ্চ বাকী বেলেগ হিউজ ডিফাৰেঞ্চ নাই এইখিনিয়ে ডিফাৰেঞ্চ তো গতিকে এইটোৱে আপোনালোকৰ ৰিকুৱাৰমেণ্ট ৱাইজ আপোনালোকে গৈ পেলাই পাৰ্চেছ কৰিব যোনটো লাগে আপোনাৰ যোনটো প্ৰয়োজন হয় তো গাইজ ভিডিঅ'টোৰ পৰা যদি আপোনালোকৰ অকণমান সহায় হৈছে তেনেহ'লে প্লিজ লাইক কৰিব আৰু যাওঁতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে তো গতিকে লগ পাম নেক্সট ভিডিঅ'ত